বন্ধুসকল চাওক, এইটো মন্দিৰৰ ভিতৰতে নমস্কাৰ বন্ধুসকল, আজি আহিলোঁ দাদাটোৰ ঘৰত। দাদা কি হৈছিল আপোনাৰ? আমাৰ ঘৰত আজি দুপৰীয়াৰ পৰা এই এটা ক'লা সাপ এটা সোমাইছে। বাৰান্দাত আছে, বাৰান্দাৰ পৰা চিধা সোমাই গৈ তাৰমানে সেইটো আসনখন ল'লে আমাৰ সেৱাৰ ঠাইখিনি আসনখন আগুৰি ল'লে। লোৱাৰ কাৰণে আমাৰ ভয় হ'ল। ইমান ভিতৰত তাক নিজে সোমালাহি, ইমান দিন সোমোৱা নাই, কিবা এটা নিশ্চয় আছে। সেইকাৰণে আমি তাক নামাৰি ৰখি থাকি ক'ত পামকৈ তাৰপিছত আমি বিচাৰোঁতে যোগাযোগ কৰা পালোঁ যে মঙলদৈত আমাৰ মানুহ আছে, তেওঁলোক আহি ৰেস্কিউ কৰিব। সেইকাৰণে আমাৰ ল'ৰাটোও আহি পেলাই সেই সময়ত অফিচৰ পৰা আহি ক'লে যে মই ফোন কৰি দিওঁ, চাই থাক আৰু যাব নোৱাৰিবি, তেওঁলোক কষ্ট কৰি আহিব, তেওঁলোকে সাপটো কষ্ট নোপোৱাকৈ ধৰি ল'ব। আৰু সেইমতে এইটো বাৰান্দাৰ হেৰিটোত আছে, আছোঁ আৰু আজি সাপটো বঢ়িয়াকৈ দাদাই দেখাই দিব। ক'ত আছে দাদা? ইয়াতে আছে নেকি? ইয়াৰে ভিতৰত আছে। বন্ধুসকল চাওক, এইটো মন্দিৰৰ ভিতৰতে সাপ। এইটো হ'ল ইণ্ডিয়ান ৰেড স্নেক হয়। এইটো সাপ কেনেকৈ দেখাই চাওকচোন। নাযায় দাদা, দহটো দিয়কচোন মোক দিয়কচোন। এইটো হ'ল ইণ্ডিয়ান ৰেড স্নেক। কোনে দেখা পাইছিল? দাদা দেখা পাইছিল নেকি? ঘৰৰ মানুহে দেখা পাইছিল। হয় হয় হয়। আমি আহাৰ পৰা কেনেকুৱা পালি দাদা? নাই আহি তাৰমানে সি ভিতৰত সোমাই আহি ওলাই যাওক অলপ লৰাই দিলোঁ। হয়। দিয়াৰ পিছত সি থানখন গোটেই আগুৰি ল'লে। হয়। এই আমাৰ আকৌ অলপ শাস্ত্ৰৰ মতে মানে এটা হেৰি আছে, হয়। সেইটো ঘটনা অলপ মনত পৰি হয়। আপোনালোক থাকক, এইটো বস্তু মানুহ আহিলে উলিয়াই দিওঁ। হয় হয়। চান্স পোৱা নাই ওচৰত। ইয়াতে এটা হেৰি ল'ৰা আছে আমাৰ পশ্চিম চুবাত, হয়। কিন্তু সেই ল'ৰাজনে এইটো কাম নকৰে। হয়। সেইকাৰণে ইটো ল'ৰা গুৱাহাটী গৈছে, নি আহি তাত ফোন কৰিছে। ফোন কৰাৰ পিছত তেতিয়া আমি পাইছোঁ যে আহি আছোঁ বুলি কোৱাৰ কাৰণে অলপ শান্তি পায়। হয়। আগুৰি আছোঁ আৰু ইহঁতক থাকক ইয়াতে। ঠিক আছে বন্ধুসকল, এই সাপটো আমি ধুনীয়াকৈ ধৰিম। এইটো হ'ল ইণ্ডিয়ান ৰেড স্নেক, অসমীয়াতকৈ হুলেবেৰীয়া সাপ। এইটো আশে পাশে থাকে। ধৰিম ন দাদা? এইটো সাপ দেখিছেনে কেনেকৈ আছে? আপোনালোকে চাই দিয়ক। কেনেকৈ কাম কৰিব খোজে সাৱধান কিন্তু সাপৰ লগত। নাই পানী হয়। ক'ত সোমালে? এইফালে সোমাই দি এইটো মাথাটো, এইটো মাথা, এইটো এইটো সাপ মানুহৰ ঘৰৰ ভিতৰত ওলাইছে। দাদাটোৰ ঘৰত। দাদা চাই ল'বি মাৰি দিব টকা মোক ওচৰ টকা খাই থাম থাম। কেনেকুৱা লাগিল বাইদেউ? আৰু বন্ধুসকল এনেকুৱা কাৰোবাৰ ঘৰত সাপ ওলালে আমাক যোগাযোগ কৰক, যাবলৈ পুৰা চেষ্টা কৰিম। এই ফাৰ্ষ্ট কেনেকৈ খেদি আছিলোঁ। দেখিছা হেৰি আমি উল্টা হৈছো। আপুনি পানী দিম দিয়ক। খং উঠি আছে, আপোনালোকে ফেনিয়েল দিছে নহয়। আৰু বন্ধুসকল চাওক, এনেকুৱা কাৰোবাৰ যদি ঘৰত সাপ ওলায় আপোনালোকে ফেনিয়েল নিদিব। ফেনিয়েল দিলে সাপটো বিৰাট খং উঠে, তামান খং উঠি আছে। আজি সৰু ছোৱালী বাচ্ছা ছোৱালী যদি তাতে গ'লে খুট মাৰি দিলে হয়। তাতে দেখে কেনেকৈ উঠিছে মোক তেনেকুৱা আৰু খুট মাৰে। আপুনি আমাৰ নামাৰে, এটা সাপটো বঢ়িয়া থৈ দিয়ে। এই ফেনিয়েল বস্তি কাৰণে থৈ দিম দেই। ফেনিয়েল দিয়াৰ কাৰণে ন ফেনিয়েল লাগছিলে। আমি তাৰ গাত দিয়া নাই, চাইডত কোনোবাবাৰ সেই কাষেদি আহি লাগছে, এনেই হেৰি তাৰ গাত মাৰি দিয়া নাই। তাৰ মাৰি দিয়া নাই। সাপ ডাঙৰ আছে। তাত দেখিছে নাই? চব কথা সবাই ভাল লাগিল নে? আৰু তেওঁৰ নামটো কেঁচৰ ডেকা। 4মান বাজিছিলে আৰু তেতিয়া মই মানে এই মাতিব গৈছিলোঁ ইফালে, তেনেকৈ আহি আৰু ইফালে আহি সেই তাতে ৰ'ল। তাৰপিছত মাতি আনোতে এই তাতে সোমাওঁতে
এওঁ আকৌ হেৰি কৰোঁতে ইফালে আহি সোমাল আৰু সেই যেই সোমাল আৰু মানে একেবাৰে আমাৰ তেতিয়াৰ পৰা হেৰি নাই আৰু পানী চানী মুখত দিব আৰু আমাৰ এই হেৰিখনত চাই থাকে যে থাকিলোঁ আৰু আসনখন আগুৰি ল'লে নহয় লৈ আৰু আসনখন তাৰমানে আগুৰি গোঁসাই হৈছে ঘৰৰ ভিতৰত সোমোৱাৰ কাৰণে অলপ বেছি হেৰি লাগিলে আৰু। তেতিয়া হেৰি নকৰিলোঁ আৰু মানে মাৰাৰ আৰু চিন্তা এটা আজি নকৰিলোঁ। ধৰা বাই কেনেকুৱা পালে আপুনি না বহুত শান্তি পাইছোঁ হা? বহুত শান্তি পাইছোঁ কাৰণ ওলাই বস্তুটো গ'লে আকৌ মাৰিলেও বেয়া লাগে আহিব নহয় আৰু কোনফালে বা আহে ক'ত বা আহে কি বা খং উঠি আছে এনেকুৱা খাই আছে ৰাতিপুৱা মানে এই ল'ৰাজনে কৈছিল তেওঁৰ নাম অকুমান চহৰীয়া তেওঁ মানে কৈছিল আৰু আজি ৰাতিপুৱা ইয়াতে এটা হেৰি ওলাইছে বুলি এইটোৱে নেকি? এইটোৱে ওলাইছে সি মানে যেনেকুৱা হেৰি কৰিছিল কিবা সপ্তাহ হৈ আছে এতিয়া নাই খুটিলে আপোনালোকে চিধা মেডিকেল কি আৰু ভেনাত থাকব নাথাকক অঁ এনেকুৱা সাপে খুটিলে চিধা আপোনালোকৰ মেডিকেল আছে মেডিকেল গ'লে সাপটো ফটো মাৰিলে যোৱাটো বেছি ভাল সেনেকুৱা লাগে হয় নহয় বাইদেউ সেনেকুৱা আৰু। দে হয় নেকি এইবিলাক যা 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 আমি এনে ভয়তে দৌৰি কি কৰি থাকোঁ সাপ মোক হাতে লাগি দিছোঁ সাপটো ধৰবা কেনেকুৱা পালে দাদা নাই বহুত ভাল পাইছোঁ এই সদায় জংঘলতে থাকে এতিয়া জংঘলৰ বস্তু জংঘলত থাকিলে ভাল হ'ব সেইবিলাকো আমাৰ মানুহৰ কাৰণেও উপকাৰী বুলি কয় গতিকে আমি সিমান নাজানো গতিকে নিজে পাৰা নহয় সেই কথাটো গতিকে মই ধৰাটো খুব সুখ পাইছোঁ আৰু যাতে কষ্ট নোপোৱাকৈ বননিত এৰি দিয়ে ঠিক আছে হ'ব দিয়া আজি চিপাজাৰৰ সাপটো ধুনীয়াকৈ আমি জংঘলত এৰি দিম হ'ব অঁ নমস্কাৰ বন্ধুসকল এইটো চিপাজাৰ দোকান পৰা ধৰি ল'লোঁ আৰু ধুনীয়াকৈ এৰি দিম আৰু এনেকুৱা সাপ চাপ পালে আমাক খবৰ কৰিব আমি লগে লগে যাম লগে লগে ধৰি দিম আপোনালোকৰ চাইও ভাল পাব এইটো বন্ধুসকল চাওক এইটো চিপাজাৰ দোকান পৰা ধৰি লৈ আহিছোঁ আৰু ধুনীয়াকৈ এৰি দিম চাওক মোৰ বন্ধুসকল যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক প্লিজ